সুদুনু হেল্ল' দোস্ত আহিয়ে থাকে কিবা সুদুনু না কি এডাল নামটো ভাল ষ্টুডিঅ'ত গ'লো সুদুনু ষ্টুডিঅ'ত যোৱাপে মোৰ নামটো সুদুনু আহি থকা হ'ল মাক্কা সকলোৱে আহিছোঁ গম পাইছে নাই আজি ৰিপৰ্ট দিব আহিছোঁ আমচৰিলৈ আহিছোঁ এটা ৰিপৰ্ট দিব ভিডিঅ'টো চাওক কি কাৰণে আহিছোঁ কাক ৰিপৰ্ট দিম এতিয়া চাওক ৰাতিপুৱা উঠিছোঁ বোলো সদায়নো কিমাননো ফানি ভিডিঅ' বনাই থাকিম হয় এইফালে বোলো ওলাই যাবও মন যায় দেখোন না ঘৰতেনো আৰু বেলেগ এইবিলাক জেগাতে গৈ পেলাই সদায় ফানি ভিডিঅ' বনাওঁ বোলো অলপ বোলো আজি বেলেগ কিবা ব্লগ না ব্লগ হয় সেইটো বনাম বুলি ভাবিলোঁ আৰু লগতো বোলো ফোন কৰিলোঁ দুইটাই বোলো ব্লগ নে ব্লগ বনাই দিওঁগৈ আমচৰি পিনে যাওঁ সি কথাটো শুনিবহে পালে মাক্কা লগতে সি গাৰ্লফ্ৰেণ্ডক লৈ পেলাইতো নাহিল মইতো দেখা পাই আচৰিত হাৰে তই গাৰ্লফ্ৰেণ্ডক কিয় লৈ আহিলি মইতো ছিংগুল আপা হয় ন তই গাৰ্লফ্ৰেণ্ডক নানিবি মানুহবিলাকে চাই আছে ভাবিলি পাগলে নে কি হৈছে এইটো চাই থাকিলেও চাই থাক না মোৰ কামটো মইতো কৰিবই লাগিব ন তাৰপিছত আৰু মাক্কা তাক ক'লোঁ তই গাৰ্লফ্ৰেণ্ডক কিয় আনিলি সি কৈছে না মই জলে যাওঁ তাইও মোৰ লগতে যায় মই বোলো মই কাৰ লগত যাম তেতিয়াহ'লে সি কৈছে তই জানিবি তই কাৰ লগত যাওঁ মই এইবিলাক নাজানো মোৰ লগত খালি গাৰ্লফ্ৰেণ্ড যাবই মই সেইকাৰণে ভাবিছোঁ বোলো মই টেবুল ফেনখনকে লৈ লওঁ নেকি লগত সি গাৰ্লফ্ৰেণ্ড লৈ মই টেবুল ফেন ল'ম আকৌ তাৰপিছত বোলো এইবিলাক বাদ দিলোঁ বহুত ভাবিলোঁ বহুত এইবিলাক উল্টা পুল্টা কথা বাদ দিলোঁ আহিলোঁ তাৰ লগত এতিয়া সি মাক্কা মই বোলো কেমেৰাটো ধৰি দিবি মই ফালিম অলপ ব্লগ নে কি এইটো কৈ আছোঁতে ব্লগ এই ভিডিঅ'টো বনাম বুলি সি এতিয়া হৈ মানে ওপৰ পেনে তাত বহি আছে গাৰ্লফ্ৰেণ্ডৰ লগত আৰু মোক কৈছে এইপিনে থাক চাওক ছিংগুল মানুহ এনেকৈ লৈ পেলাই এনেকৈ কিতাপে এনেকৈ বহি আছোঁ ভাবি আছোঁ কি ক'ম কেমেৰাটো ধৰি দিয়া মানুহ নাই বুজিছেনে ৰিপৰ্টটো দিব আহিছোঁ নহয় ৰিপৰ্টটো দি যাম এতিয়া চাই থাকক কাক ৰিপৰ্ট দিম এয়া মোৰ গতি হে মোৰ নিচিনা এটা ডেকা লোৱা গতি এয়া হৈছে ৰিপৰ্টটো দি যাম আপোনালোকে চাই থাকক খালি আহিছোঁ তেতিয়া ৰিপৰ্ট দিমেই চালা তই মোক ক'ত থ'ব যাব আহিছিলি হে ওপৰত আছা গৈ আছোঁ ৰ ৰিপৰ্টটো দিম এতিয়া চাওক আপোনালোকে আমচৰিত আহি ৰিপৰ্ট কাক দিম হেই সুদুনু এতিয়া চাব ৰিপৰ্ট দিছোঁ মই আমাৰ বাবা ভোলেনাথক যেন মোকো ডবল কৰি দিয়ক কিমাননো ছিংগুল হৈ থাকিম কওকচোন আপুনি দুখ লাগে লগতো আহিলে গাৰ্লফ্ৰেণ্ডক লৈ পেলাই কথা পাতি আছে ইয়াত ওপৰত আৰু মোক সি পানী বৈ থকা ইয়াত বহা দিছে বহি থাকিব আপুনি অলপ চাব চকু মেলি গম পাইছেনে কিমান 18 বছৰমান হ'ল আহি এতিয়ালৈকে নাই ছোৱালী আপুনি কোনো ভাল নাপায় মোক দুখ লাগে কমপ্লেইনটো দিলোঁ আপুনি চাব আৰু বেছিকৈ মেলিব নালাগে অকণমান মোক বোলে চকুটো মেলি দিলে মই একে জনাই যাম চাগে আৰু চাব দেই মই গৈ থাকোঁ দেৰি হৈছে প্ৰভু চাব আপুনি বহি আছে মইনো কি কৰিম হয় সেয়া ব্লগ ভিডিঅ' বনাই আছোঁ দিয়ক कौन है ये लोग कहां से आते हैं আহিলোঁ কৃষ্ণ তাৰপৰা গম পালে এইটোৱে হৈছিলে মোৰ সৰু ফানি ভিডিঅ' ৰিপৰ্টটো দিব আহিছিলোঁ ভগৱানক মানে একদিন দেখিছে নহয় ভিডিঅ' ভালদৰে বনাব পৰা নাই মানে বহুত মানে এইবিলাক কামৰ হেৰি তাতে পথাৰ চিজন পথাৰটো লাগি থাকিবলগীয়া হৈছে অলপ মানে চাব আৰু ভিডিঅ'টো ভালকৈ বনাব পৰা নাই একদিন কথা পাতি থাকক মইনো কি ক'ম ছিংগুল আপিহে আপা মাক্কা কি হ'ব এই ছিংগুল আপি এদিন আচলতে দিবিও মোকো কোনোবাই চাই কিমানো বৰলা সন্থা নিচিনা হৈ থাকিম এটাইতো কৈছে মই বোলে বৰলা সন্থা কিবা ছেক্ৰেটেৰীয়ে হ'লোঁ নেকি আৰু আই ঐ প্ৰভু ওপৰলৈ গৈ নাথাকোঁ টাইমো নাই বেছি হাতত তো গৈ থাকোঁ সেৱাটো কৰিলোঁ আহি লৈ পেলাই তাৰপিছত সেৱা কৰাৰ পিছতে সি গ'ল তাৰ গাৰ্লফ্ৰেণ্ডক লৈ ওপৰত আৰু মই আছোঁ তলত আৰু মই আছোঁ ভিডিঅ' বনাই সি আছে ওপৰত তাৰ কাম চলাই তো বেয়া নাভাবিব এনেই কথাই পাতি আছে জাষ্ট তো আজিলৈ ভিডিঅ'টো ইমানেই আছিল যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু টোপনি ব্লগ ভিডিঅ' ময়ো মাজে সময়ে আপলোড কৰিম বুলি ভাবিছোঁ আৰু আজিলৈ বাই বাই